সাবস্ক্ৰাইব কৰক আসাম অটো এক্সপ্লোৰাৰ আৰু আমাৰ ভিডিঅ'সমূহ সোনকালে পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই চেনেল আসাম অটো এক্সপ্লোৰাৰ আৰু মই আপোনালোকৰ হোষ্ট হিমাংশু। আজি মোৰ পাছফালে দেখি আছে ন বাইকখন। আজি KTM Duke 200ৰ এটা ৰিভিউ আৰু ৱাক এৰাউণ্ড আগবঢ়াম আপোনালোকলৈ। আৰু এতিয়াই জনাই থৈছোঁ, যদি এতিয়ালৈকে আসাম অটো এক্সপ্লোৰাৰটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'সমূহ। আৰু যদি ভাল দেখিছে বেয়া দেখিছে তেতিয়া তলত কমেণ্ট কৰিব কমেণ্ট বক্সত। আৰু এইখিনিতে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া 1.7 নে 1.8 তেনেকুৱা ছাবস্ক্ৰাইবাৰ হৈছে। খুব সোনকালে গ্ৰ' কৰিছে চেনেলটো, ভাল লাগিছে মোৰ। চ' লেটছ গেট ষ্টাৰ্টেড উইথ দিছ ভিডিঅ'। চ' ভিউৱাৰ্ছ, আপোনালোকে ৱাক এৰাউণ্ডটো দেখা পালে। আৰু এতিয়া চাওঁ আহক ডিউকখনত কি আছে আৰু ইয়াৰ ইঞ্জিন স্পেচিফিকেশ্যনসমূহ কি। চ' লেটছ ষ্টাৰ্ট দ্য ৰিভিউ উইথ দ্য ইঞ্জিন অপশ্যনছ অফ KTM Duke 200. KTM Duke 200 comes with 199.5cc single cylinder engine which produces 25 bhp of power and 19.2 Nm of torque. আৰু 6-speed gearboxৰ সৈতে আহে KTM Duke 200 খন। আৰু 2018ৰ যিটো মডেল, ইয়াত আপোনালোকে দেখা পাব যিটো অৰেঞ্জ কালাৰৰ এলয় আহে ইয়াত, আৰু আগৰখনত ব্লেক কালাৰত আহিছিলে। আৰু ৰিয়াৰৰ প্ৰফাইলটো যদি চাওঁ, ইয়াত গ্ৰেভ হেণ্ডেল আপোনালোকে দেখা পাইছে আৰু লগত LED লাইট আহে। আৰু এটা মাড গাৰ্ডো থাকে তলত, যিটো আমাৰ ইণ্ডিয়ান ৰোড কণ্ডিশ্যনত খুবেই প্ৰয়োজনীয়। যদিও 200 KTM Dukeখনত ABS উপলব্ধ নহয়, তথাপিতো ডাবল ডিস্ক ব্ৰেক আহে ফ্ৰণ্ট আৰু ৰিয়াৰ। ফ্ৰণ্ট প্ৰফাইলটো যদি মন কৰোঁ, তেতিয়া হেডলেম্পটো হ'ল হেল'জেন আৰু পাৰ্কিং বাল্বটো এনি টাইম জ্বলিয়ে থাকে চাবি অন কৰিলে, ইগনিশ্যন অন হ'লে। আৰু মেইনলি USD ফৰ্ক, যিটো আপচাইড ডাউন ফৰ্ক বুলি কোৱা হয়। লগত BYBRE ব্ৰেকিং ছিষ্টেম, যিটো আজিকালি প্ৰায়বিলাক মেনুফেকচাৰাৰে ইউজ কৰে। আৰু লগত লিকুইড কুল ইঞ্জিন, যাৰ কাৰণে এটা ৰেডিয়েটৰ দেখা পাইছে, য'ত কুলেণ্টটো থাকে ইঞ্জিন কুলিং ছিষ্টেমৰ কাৰণে। আৰু লগত 200cc যিটো ইঞ্জিন, সেইটো দেখা পাইছে। লগত ৰিয়াৰ শ্বক এবজৰ্ভাৰটো আহে মন'ক্ৰছ ছাছপেনশ্যন, যিটোৰ কাৰণে হাইৱে ক্ৰুইজিং খুবেই কমফৰ্টেবল হয়। ছুইচ গিয়াৰসমূহ যদি মন কৰে, ছুইচ গিয়াৰসমূহ বাজাজৰ পৰাই লোৱা, গতিকে আপোনালোকে পালচাৰত যিটো দেখা পায় সেইখিনিয়ে ইয়াত দেখা পাব। ইয়াত পালচাৰত যেনেকৈ লাইট জ্বলি থাকে, ইয়াতো হোৱাইট কালাৰ LED জ্বলি থাকে। গতিকে ৰাতিৰ সময়তো ছুইচ গিয়াৰখিনি খুব ধুনীয়াকৈ ওলাই থাকে, এইটো এটা পজিটিভ পইণ্টেই হয়। ইয়াৰ লগতে KTM Duke 200ৰ যদি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো মন কৰোঁ, তাত আপোনালোকে দেখা পাব ফুয়েল ইনজেকশ্যন ইঞ্জিনৰ যিটো ইণ্ডিকেশ্যন লাইট, সেইটো জ্বলা থাকে। আৰু লগত ইণ্ডিকেটৰ, RPM, নিউট্ৰেল আৰু হেডলাইটৰ। ইয়াতো বহুতকেইটা ইণ্ডিকেশ্যন লাইট আছে। লগতে মুড আৰু ছেট দুটা বুটন আছে। আৰু লগত গিয়াৰ শ্বিফ্ট ইণ্ডিকেটৰ, অডোমিটাৰ, ট্ৰিপ মিটাৰ আৰু RPM মিটাৰটো ওপৰত থাকে, আৰু স্পীডোমিটাৰ। গতিকে সেইখিনিয়ে ওপৰত থাকে। লগত ছাইড ষ্টেণ্ড ডাউন বা যিখিনি এভাৰেজ ফুয়েল ইকনমি, সেইখিনিও ইয়াত ওলাই থাকে, দেখা পাইছে। এভাৰেজ স্পীড আৰু লগতে টাইম। এইফালে হিট মিটাৰটো যিটো কুলেনৰ অপশ্যনটো ইয়াতে আছে, আৰু লগতে ফুয়েল মিটাৰ। চ' ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো এটা ফুল্লি লোডেড ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ হয় KTMৰ।
যিটো খুবেই প্ৰয়োজনীয়। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে আৰু সদায় ছাপোৰ্ট কৰি অহাৰ দৰে আসাম অটো এক্সপ্ল'ৰাৰক ছাপোৰ্ট কৰি যাওক আৰু আগলৈ যাতে আমি চেনেলটো আগবঢ়াই লৈ যাব পাৰোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ইয়াতকৈ কেনেকৈ ভাল কৰিব পাৰি ছাজেশ্যন থাকিলে আপোনালোকে তলত কমেণ্ট বক্সত জনাব। কিপ ৱাচিং আসাম অটো এক্সপ্ল'ৰাৰ, ষ্টে টিউনড উইথ আছ। থেংক ইউ।